এনেই চোৰৰ সাধু। এখন গাঁৱত 3জন মহা চোৰ আছিল আৰু তেওঁলোকে চোৰ কৰিয়ে জীৱিকা নিৰ্বাহ কৰিছিল আৰু সিহঁতে ক'ত কেনেকৈ চোৰ কৰিব এই আলোচনা কৰি থাকে। চোৰৰ তাণ্ডৱ সহ্য কৰিব নোৱাৰি গাঁৱৰ মহিলাসকলে এদিন গাঁৱৰ মুখীয়া এজনৰ ঘৰলৈ গ'ল। গাঁওবুঢ়া দেউতা, কোৱাচোন। এই চোৰ কেইজনৰ উৎপাতত আমি গাঁৱত দেখোন একো এটাই কৰি খাব নোৱাৰোঁ। আমাৰ হাঁহ, কুকুৰা, ছাগলী যত যিমান থাকে সিহঁতে চোৰ কৰি লৈ যায়। টকা পইচাও ৰাখিব নোৱাৰোঁ। এনেতে মুখীয়াজনে ক'লে, ঠিক আছে, মই ইহঁতৰ ব্যৱস্থা কৰি আছোঁ। ইহঁতৰ এহকনি দিবই লাগিব, ৰ'বা। তোমালোকে চিন্তা কৰিব নালাগে, মই ইহঁতৰ ব্যৱস্থা আজিয়ে কৰি আছোঁ। ইহঁতৰ ব্যৱস্থা সোনকালে কৰিব লাগিব, নহ'লে ইহঁতৰ উৎপাত দিনক দিনক বাঢ়ি যাব ধৰিছে। ইহঁতক এহেকনি দিহে এৰিম। তোমালোক এতিয়া ঘৰলৈ যোৱা। কোনোবা এজন অহা যেন পাই আছোঁ। কোনবা এইফালে দেখোন আহি আছে। তেনেকুৱাকৈ বাবাজন অলপ বহি ৰ'ল। এইফালে মুখীয়া আহি বাবাৰ ওচৰ পালে আৰু ক'লে, বাবা বহি আছে হ'বলা, কথা এটা সুধিবলৈ আহিছিলোঁ। গাঁৱত দেখোন দিনক দিনক উৎপাত বাঢ়িব ধৰিছে। চোৰ কেইজনৰ উৎপাত আৰু গাঁৱৰ মানুহে সহ্য কৰিব নোৱাৰে। কিবা এটা আদেশ দিয়াহে। তাৰপিছত বাবাজনে ক'লে, হয় নেকি, মই এটা উপায় দিছোঁ। কালি ৰাতি তুমি চোৰ কেইজনক মাতি আনি ক'বা যে তোমালোকে আৰু চোৰ কৰিব বাদ দিয়া। গাঁৱত দেখোন ভূত ওলাইছে, শুনিছানে? পিছদিনা চোৰ কেইজন আকৌ চোৰ কৰিম বুলি ঘৰৰ পৰা ওলাই আহিলে আৰু মানুহৰ ঘৰে ঘৰে চোৰ কৰিম বুলি গ'ল। সিহঁতে ইফাল সিফাল কৰি চাই গৈ থাকিল। মানুহৰ ঘৰে ঘৰে চোৰ কৰে আৰু ছাগলী গৰু যত যিমান পায় গোটেই লৈ আহে। সিহঁতে ক'ত আৰু কৈছিল, এনেকৈ সৰু সুৰা চোৰ কৰিব নালাগে আৰু এতিয়াৰ পৰা আমি অলপ ডাঙৰকৈ ব্যৱস্থা কৰিম, অলপ বেছি কৰি আনিম, হ'বনে? কাইলৈ আমি ধনী মানুহৰ ঘৰলৈ যাম আৰু বহুত পইচা চোৰ কৰিম। তেতিয়াহে আমাৰ জীৱন ভাল হ'ব, হয়নে বন্ধুহঁত? এনেতে গাঁওবুঢ়া আহি চোৰ কেইজনৰ ওচৰ পালে। তোমালোক ইয়াতেহে আছা, মই তোমালোকক এটা খবৰ দিবলৈ আহিছোঁ। ইতিমধ্যে মই গাঁৱৰ মানুহখিনিক জনালোৱেই। শুনাচোন, আমাৰ গাঁৱত বোলে ভূত ওলাইছে। কাইলৈ সিখন গাঁৱতো ওলাইছে। ৰাতি আৰু বাহিৰলৈ নোলাবা, তোমালোকে সাৱধান হ'বা হা। ঠিক আছে গাঁওবুঢ়া দেউতা। ঠিক আছে গাঁওবুঢ়া দেউতা, আমি আৰু বাহিৰত নোলাওঁ ৰাতি। পিছদিনা সিহঁতে চোৰ কৰি বহুত পইচা আনিলে আৰু গছ এডালৰ তলত বহি পইচা ভগাম বুলি ভাবোতে গছৰ পৰা আপেলবোৰ সৰি পৰিবলৈ ধৰিলে আৰু সিহঁতে ভাবিলে যে গাঁওবুঢ়া দেউতাই কোৱা কথাষাৰ সঁচা, গাঁৱত ভূত ওলাইছে, চবাই ঘৰলৈ। ভয় খাই চোৰকেইটা ঘৰলৈ আহিল আৰু ঘৈণীহঁতক ক'লে, দৰজাখন খুলি দিয়াচোন। ঘৈণীহঁতে ভাবিলে নিশ্চয় ভূতেই আহিছে, আমি আৰু দৰজা খুলি নেদাওঁ। আমি দৰজা খুলি নিদিওঁ, তোমালোক ভূত হয়, গাঁৱত ভূত ওলাইছে। আমি ভূত নহয়হে, আমি তোমালোকৰ গিৰিহঁতহে।